আজি আনন্দৰাম বৰুৱা বঁটা পোৱা আটাইকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছো আৰু 2 বছৰ পিছত আৰু ভাল ৰিজাল্ট কৰিব লাগে স্কুটি একোখনো পাব লাগে হয় নে নহয় এতিয়াতো 10ত আমি আনন্দৰাম বৰুৱা বঁটা দিছো আৰু যিদিনাখনে আমি ক্লাছ 12ত ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন লৰাই 75% পাম আমি স্কুটি এখনো পাম আজিৰ পৰা আমাৰ লক্ষ্য হোৱা উচিত যে মোৰ মেট্ৰিকত মই 75% পালো হায়াৰ সেকেন্ডাৰী যাতে মোৰ নম্বৰ এটা নম্বৰো কমি না যায় আজিৰ পৰা নিজৰ লগত নিজে কম্পিটিশন কৰিব লাগিব যে ম্যাথছত মই 90 পাইছিলো হায়াৰ সেকেন্ডাৰীত মই 91 পাম মই ইংৰাজীত 60 পাইছিলো হায়াৰ সেকেন্ডাৰীত মই 61 পাম নিজৰ লগত নিজে প্ৰতিযোগিতা কৰিম আজিতকৈও ভাল ৰিজাল্ট কৰিম আৰু মোৰ পিতৃ মাতৃ সমাজখনক মই গৌৰৱান্বিত কৰিম পুনৰ এবাৰ আজি আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত আটাইকে মই অন্তৰৰ উষ্ণ অভিনন্দন জনাইছো এই গুৱাহাটীৰ পৰাই মই সমগ্ৰ অসমতে সমবেত ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনাইছো আৰু সকলোৰে জীৱনৰ মংগল কামনা কৰিছো